গুড মৰ্নিং গাইজ, বহুত দিনৰ মূৰত আছেই আকৌ মানে ভিডিঅ' বনাই আছোঁ আৰু বহুত ব্যস্ততা গ'ল। লখিমপুৰ গ'লোঁ, লখিমপুৰতো গ'ল মোটামুটি 4 দিনমান। তাৰপিছত লগৰ বিয়া গ'ল, চ' তাৰে মাজতে সেনেকৈ গাড়ী চাড়ী চলালোঁ, নচলাও নহয়। চ' সেয়ে আৰু গ'ল সেনেকৈ দিন। মোটামুটি অৰুণাচলৰ পৰা অহা চাগে 1 মাহ হ'ল নেকি, 14 তাৰিখে গৈছিলোঁ অৰুণাচল। চ' আজি হ'ল 15 তাৰিখ। চ' পূৰাপূৰি 1 মাহ পাৰ হৈ গ'ল। 1 মাহ 1 দিন 2 দিনমান হৈছে আৰু বাকী ভিডিঅ'টো তাৰে পিছত 2টামান দিলোঁ এনেই, আৰু তো দিয়াই নাই আৰু। চ' ভাবিছোঁ আৰু এতিয়া আকৌ দিম। বাকী ভিউজ চিউজটো পূৰা একদম চাগে ডাউন হৈ গৈছে, মানে মই চোৱাও নাই, মানে এপ চেপ চোৱাও নাই আকৌ খালি মানে ব্যস্ততাত গৈছে আৰু। এতিয়া ঘৰত আছোঁ, খাই লৈ টিপটপ হৈছোঁ। ভাবিছোঁ আজি পূৰা মাৰিম আৰু আজিৰ পৰা। তাৰপিছত আৰু যি হয় হ'ব আৰু 100% হৈ আছে। আৰু এইফালে একদম নমুনা হৈ আছে, এই নমুনাটো 169 হৈ গ'ল। লাষ্ট 171 দেখা পাইছিলে চাগে, এতিয়া 169 হৈ গ'ল। চ' এয়া আৰু বাকী চলিল এতিয়ালৈকে 27,979, মানে 28,000 চলিব আৰু অন কৰি দিয়াৰ লগে লগে লাগি গৈছে এটা ৰেপিডৰ ভাড়া আছে কৃষ্ণনগৰৰ ফালে। চ' মেছেজ এটা কৰি দিছোঁ, যদি আছেতো ভালে। চ' বলক যাওঁ এতিয়া কৃষ্ণনগৰৰ ফালে, ভাড়া যিহেতু সিফালে লাগিছে। বাকী বৰষুণ চৰষুণ দি দেখিছে নাই, পানী পানী হৈ গৈছে। এইটোৰ পৰা চাৰ্জত লাগি আছে, মানে চুইচ অফ আছে। চ' বাকী বলক ভাড়াটো উঠাওঁ, তাৰপিছত লগ পাই আছোঁ। বাকী টাইম হৈছে 7:18। ৰাস্তাৰ এই অৱস্থা হ'ব বুলি মই ভবা নাছিলোঁ। গেলাই গৈছিলোঁ সেইবিলাক, পুৰা একদম গ্ৰীনেৰী গ্ৰীনেৰী হৈ গৈছে। এই বৰষুণ দিনতে যি ভাল লাগে কিবা এটা, মানে গ্ৰীনেৰী হৈ থাকেতো, নহ'লে শুকান শুকান কিবা একদম ভাল নালাগে। বাকী ইফালেও আমাৰ বন্ধু ওলাইছে, মইতো ওলালোৱে। চব প্ৰথম ভাড়াই লৈ আহিলে আমাৰ ওচৰৰ বা এজনীক। তো তেওঁ স্কুলত আহিলে, তো এনেকৈ মানে মোৰ লগত মিলি গ'ল আৰু বুকিংটো। চ' আহি পালোঁ এতিয়া কাহিলীপাৰা। এয়া হ'ল গণেশ টাৰ্ণিং, মানে এইটো গণেশ টাৰ্ণিং। পালোঁ 90 টকা। ইয়াত চাৰ্জ আছে 93%, ইয়াতো আছে 93%। চেম যাবই লাগিব। আগৰ পৰা এইটো চলি আছে, এনেকৈ চলি গ'লে ভাল। তেতিয়া মানে ইয়াৰো বেটাৰী যেতিয়া বেয়া হ'ব, মোবাইলৰ বেটাৰী বেয়া হ'ব, দুটাকো চেঞ্জ কৰি দিম। চ' বাকী কি ক'ম, মাৰোঁ আৰু কেনেকুৱা লাগে আজি, কিমান ইনকাম কৰিব পাৰোঁ, কি নোৱাৰোঁ দেখাব পাৰোঁ আপোনালোকে। বহুতে কমেণ্টো কৰি আছিলে, মই ৰিপ্লাই চিপ্লাই দিব পৰা নাছিলোঁ। চ' এতিয়া হয়তো দিব পাৰিব লাগে, গেৰেণ্টি একো নিদিওঁ, কাৰণ মোৰ একো মানে ঠিকনা নাই, এনেকুৱা টাইপ হৈ গৈছে। বাকী এইটো ছেটআপটোৰ কথা ভাবি আছে চাগে আপোনালোকে। ইয়াতে লগোৱা আছিলোঁ, ইয়াৰ পৰাও ট্ৰান্সফাৰ কৰিলোঁ, ইয়াতে আনিলোঁ, এতিয়া থাৰ্ড কৰিলোঁ ইয়াতে। কাৰণ ইয়াতে কিয় কৰিলোঁ, কাৰণ ইয়াৰে পৰা ইয়াতে হাতটো আনোতে ভাড়া আজিকালি হাতৰ পৰা গুচি যায়। তো সেইবাবে এটাই মাথা মাৰিছোঁ যে হেণ্ডেলৰ কাষতে ৰাখিম, যাতে ইয়াতে এনেকৈ আছোঁ এনেকৈ ডাইৰেক্ট দিব পাৰোঁ, বা এনেকৈ আছোঁ এনেকৈ দিব পাৰোঁ, বা হাতখন মই এনেকৈয়ে ৰাখিম, টাককৈ মাৰি দিম। ভাড়াৰ বহুত দিগদাৰ হৈছে গাইছ। মই যিমান ক'লোঁ নক'লোঁ, বেলেগে দেখুৱালে নেদেখুৱালোঁ, মুঠতে ভাড়া একচেপ্ট কৰবা বহুত অসুবিধা হৈছে। চবেই নতুন নিজে ট্ৰিক ওলাই লয় যে যাতে সোনকালে একচেপ্ট কৰিব পাৰোঁ আৰু। ৰেপিডত কিন্তু ভাড়া মাৰা ইমান সহজ নোহোৱা হৈছে। মানে উবেৰত পাৰি বাৰু, উবেৰত মানে আগতো কৈছিলোঁ, যোনটো উবেৰত টেনশ্যন নাই, একচেপ্ট কৰিব পাৰি। ৰেপিডত মানে আগত যিমান মানে কঠিন আছিল, এতিয়া কঠিনৰ আৰু কঠিন হৈ গৈছে, ডাবুল হৈ গৈছে। যিহেতু গমেই পায় উবেৰত মানে সিমান এটা খাচ, যিহেতু কৈছিলোঁ মই যে খাচ ইমান আৰ্নিং নিদিয়ে। চ' মিনিমাম ভাড়া এটা 57 বা 58 যোনটো, আৰু ৰেপিডতটো 75 পৰা 80লৈকে থাকে আৰু। চ' সেয়াই মাৰিছোঁ ৰাতিপুৱাৰ পৰা। এতিয়া টাইম হৈছে মোটামুটি 12টাই, চব 12টা বাজিল। আৰু আজি ইমান কিলোমিটাৰ চলাই দিলোঁ, 67.7, 82 ৰেঞ্জ দেখাই আছে, আৰু এইফালে 48 চাৰ্জ আছে। চ' কথাটো হ'ল মানে কি, আজি বহুত দৌৰিছে মোৰ। একচুৱেলি ইমান দৌৰিব নালাগে, এতিয়ালৈকে যদি 67 কিলোমিটাৰ চলিছে, সেই হিচাপত আৰ্নিং মোটামুটি 1200-1300 মান হ'ব লাগিছিলে। 1300 মান যদি আৰ্নিং হ'ল তেতিয়াহ'লে ঠিক আছিল, কিন্তু এতিয়া আৰ্নিং দেখুৱাই আছে আপোনালোক। উবেৰত মাৰিছোঁ 484, আৰু ইয়াত আছে 546, 484 প্লাছ 546, চ' তাতে এতিয়ালৈকে আছে 1030 ৰুপিজ। এই ৰাতিপুৱা 7:05 মানে 7:10 পৰা মাৰিছিলোঁ, 5 ঘণ্টা হৈছে। 5 ঘণ্টাত
হ'ব লাগিছিলে মোৰ 1250 টকা, কিন্তু হৈছে 1030 টকা। চ' লোকচান আছে। চ' এতিয়া লাগি আছে আৰু এটা ভাড়া ৰেপিডত কিবাকৈ একচেপ্ট কৰিব পাৰিছোঁ ইয়াক। চ' আছে অকণমান আগত ৰূপালিম পথ। চ' বলক আৰু ইয়াক মাৰি উঠি ভাতটো খাওঁ। এতিয়া আৰু মানে ঘৰত যোৱা চিষ্টেমটো হ'ব, অলপ দেৰিকৈ হ'ব, 4টামান 5টামানত যেতিয়া বেটাৰী শেষ হ'ব। ইয়াত যদি শেষ সময় আহি পায় তেতিয়া যাম ঘৰত, চাৰ্জ দিম, আকৌ আহিম। সেই কাম চলি আছে বৰ্তমান। তেতিয়ালৈকে ভাতটো উঠাই লওঁ আৰু ভাত খোৱাৰ ব্যৱস্থাটো কৰোঁ। বৰ্তমান মই আছোঁ ৰুক্মিণীগাঁৱৰ ভিতৰত। এয়া হ'ল ৰুক্মিণীগাঁও ভিতৰত সোমাই ইয়াতে আছে ভাড়া। অলপ উঠাওঁ আৰু ইয়াক। মোটামুটি গাইছে 1100 টকা মাৰিলোঁ, 1120 টকামান হ'ব। মানে লাষ্ট ভাড়া এটা 90 টকাত থ'লোঁ, যে ৰেপিডত থৈ কিনে জাষ্ট এতিয়া মানে 7টা ট্ৰিপ মাৰিলোঁ ৰেপিডত, 637 টকা। বাকী যি উবেৰ আছিলে দেখাই আছোঁ। কিন্তু আজি গাড়ী থ'ব পাৰিম না যাম লাগি যাব নেকি? বহুত দিনৰ মূৰত আহিছোঁ, কিন্তু আজি বডি হোটেলত খাম আজি বহুত দিনৰ মূৰত। এতিয়া কথা হৈছে ভাতটো হৈছে নে নাই, সেইটোৱে কথা। ইয়াত আছে 484 আৰু ৰেপিডত আছে 636, 1120 টকামান হৈছে। অলপ ভাতৰ যোগাৰটো কৰা যায়, মানে মস্ত ভোক লাগছে। এয়া হ'ল আমাৰ বডি হোটেল। পোষ্টাৰটো নতুন লগাইছে নেকি, খুলছি না খোলা নাই বা খুলছি। অলপচোন কি হৈছে কি হোৱা নাই চাওঁ। ভাত হৈ গৈছে। চ' লৈ লৈছোঁ চিকেন থালি। কোনে পায় আৰু এতিয়া বঢ়িয়াকৈ দবাই দিওঁ ৰ'ব। 2 hours later. ঘৰত কি মাছ লাগে তোক? এণ্টিভাইৰাছ ভাইৰাছ আহি আছে না এণ্টিভাইৰাছ আহি আছে? অঁ, তে এণ্টিভাইৰাছৰ কাৰণে তুমি মাস্কটো পিন্ধছা? মানে চকুতো ভাইৰাছ লাগব এ মৰা। চ' গাইজ প্ৰথম ট্ৰিপ কমপ্লিট কৰি আহি গ'লোঁ ঘৰ। মানে এতিয়া টাইম হৈছে টাইম হৈছে মোটামুটি 4:32। ইফালে জ্বলি গৈছে ৰঙা লাইট বেটাৰীৰ। চ' 8% হৈ গ'ল। আৰু আজি দৌৰাইছোঁ একদম অত্যাধিক 117 কিলোমিটাৰ। চ' আৰ্নিং দেখুৱাই আছোঁ বৰ্তমান, কাৰণ তাৰ বাহিৰে বেলেগ একো দেখা পাব নোৱাৰিম। জল্দি খুলি যা। গৰম কিন্তু অত্যাচাৰ। আজিকালি কৰ কিবা কিবি বোকা আহিছে। চ' ইয়াত মাৰিলোঁ 1347 টকা। ক'ত যোৱা? পাৰ্লাৰ বাই। ইয়াত আছে 484, 1347 আৰু 484 কিমান হ'ল? 1831 টকা বৰ্তমানলৈকে মাৰিলোঁ একবেলা মানে মোৰ এটা ট্ৰিপত আৰু। চ' ভাবি চাওক আৰু তাকো ইনচেণ্টিভ মিলাই কিনে 150 টকা এটা ইনচেণ্টিভ আছে ইয়াতে। চ' মাৰ্কেট কিমান ভাল কিমান বেয়াটো গমেই পাইছে বাৰু। মইতো এইকেইদিন চলাইছোঁ যদিও বহুত কম চলাইছোঁ। কেতিয়াবা একদিন দুদিন মাজত চলালোঁ, আকৌ ব্যস্ত হৈ গৈছোঁ কিবা মানে অলপ কাম চলি আছে। কাম মানে ধৰক পাৰ্চনেল কাম চলি আছে, মানে ঘৰৰ পৰা বহুত কিবা কিবি প্ৰেছাৰ দি আছে। পিছত কম বাৰু গাইছ আপোনালোকক এইবিলাক, সময় আছে। চ' সেয়াই আৰু বাকী এতিয়া গাড়ীখন চাৰ্জ দিওঁ। চাৰ্জ দি কিনে মোটামুটি যিহেতু টাইম হৈছে 4:34, তো আৰামছে 6টা বজাৰ আগে ওলাই যাওঁ, বা 6টা মানলৈকে ওলাই যাম আৰু। তেতিয়ালৈকে কিমান চাৰ্জ হয় চাওঁ। চ' গাইছ টাইম হৈ গৈছে এতিয়া আৰু ভাড়া মাদাৰে বহুত ভাষণ দিলা, এসময়ত পূৰণ কৰি দিম। চ' অনলাইন মাৰি থৈ দিছোঁ। কি কৈছা? অঁ থৈছোঁ পাৰ্চেল। চ' টাইম হৈছে এতিয়া 5:54 আৰু গাড়ী হৈছে চাৰ্জ ইমান 56% হৈ যাব, বঢ়িয়াকৈ হৈ যাব। পূৰা মাৰি দিম। কিহৰ পাছৰ দিব লাগে মাই? মেচিনৰ আমা? অঁ হ'ব, হিচাপ কৰিছোঁ দেই। গেছৰ মিক্সিৰ চব দি থৈ দিম, বহুত দিব লগা আছে। চবলৈ অনলাইন কৰি দিছোঁ। এতিয়া ক'ত কি লাগে মুঠতে এতিয়া মই মাৰিব লাগে 7টা ট্ৰিপ আৰু। মানে ৰেপিড'ই দি আছে কিবা বনাছ। চ' চান্সে মাৰি দিয়াটো ভাল। এতিয়া 2টা কমপ্লিট হ'ল। 8টা ৰাইডৰ এটা আছে 50 টকা আৰু 12টা ৰাইডত আছে 100 টকা এক্সট্ৰা, মানে 150 টকা হ'ল কামালোঁ। এতিয়া আৰু আছে 16টা ট্ৰিপ কৰিলে মানে পাম 100 টকা, তাৰপিছত 20টা ট্ৰিপ কৰিলে পাম 250 টকা। টোটেল মিলাই পাম 500 টকা গাইছ। আৰ্ণ আপ টু 500 বাই কমপ্লিটিং 20 ৰাইডছ। কিন্তু
ইয়াতে ন' ফেক মানে কথাটো হ'ল ফেক ভাড়া নহ'ব ৰিয়েল ভাড়া লাগব চ' ভাড়া মাৰক আৰু পইচা কামক বৰ্তমান উবেৰতো দিয়া নাই ৰেপিডত দি আছে চব মাৰিছোঁ মানে এনেকুৱা নহয় যে ইনচেণ্টিভৰ শকত মানে ৰেপিডো মাৰি আছোঁ এইটো কথা নাই যাই থৈ মাৰিলে সেই একে টাইমটো সিমানেই হ'ব আৰু আৰ্নিঙো সিমানেই হ'ব চ' সেইকাৰণে ইমান হেৰি কৰা নাই এতিয়া লাষ্ট সময়ত 7টা ট্ৰিপ মাৰিব চেষ্টা কৰিম তাৰপিছত যদি পাৰোঁ উবেৰ মাৰিম মাৰি উঠি চিধা আহি যাম ঘৰত মই অফে কৰা নাই এইবিলাক কানেকশ্যন খুলিব আছেই বৰ ঝেমেলা এইবিলাক বন্ধ হৈ যা পিছবেলা আহিলোঁ কি ধুনীয়াকৈ ভাড়া মাৰিম বুলি কি কম গাইছ ভাড়া নাই বহি আছোঁ ইফালৰ পৰা সিফাল ভাবছিলোঁ 7টা মাৰিম বুলি সেই তেতিয়া যে ওলাই আহিছিলোঁ মাৰিলোঁ তাকে 2টা প্ৰায় 6টাই পাইছিল আৰু অনলাইন হওঁতে এতিয়া হৈছে 7টা 7:36 আৰু এতিয়ালৈকে মাত্ৰ 2টা মাৰছোঁ এই আৰু বেপাৰ এনেকুৱা হৈছে ৰেপিডত 1 কিলোমিটাৰ ধৰাখা মাৰা গেল মিছ হৈ গেল ইমান জল্দি কেনেকৈ মাৰিম হোল্ডাৰ লগাইও লাভ নহ'ল হাতৰ পৰা লৈয়ে যাই আছে এতিয়া হোল্ডাৰ খুলি দিম আৰু মাথা চাই বেয়া আহিছিল হোল্ডাৰ লগাই কাম নহ'ল আগৰ জেগাতে বেষ্ট আছে এতিয়া মোটামুটি আৰু লাগে 2টা এতিয়া আছে 18টা ট্ৰিপ চ' ইয়াত যদি চাওঁ 18 নম্বৰটো কমপ্লিট হৈ গৈছে 1 2 3 এতিয়া আছে বাকী 2টা এই 2টা হ'লে 250টো পাম কিবাকৈ টানি মুনি মাৰিলোঁ আৰু কেইটামান কিন্তু তাৰে মাজতে আৰু এটা কথাটো হ'ল মানে কাৰ্বন গেটৰ পৰা উঠাইছিলোঁ মই তেওঁলোক যাব মানে হেৰিত নেপালী চক যোনটো নুনমাটি নেপালী চক আছে তাত যাব চ' তাত যাওঁতে অন দ্য ৱে মানে যেতিয়া নুনমাটি পেট্ৰল পাম্পটো পালোঁ আৰু তিনিআলিখিনি ত' চিধা গ'লেতো নেপালী চক পাম যোনটো চোনচালি ওলোৱা ৰাস্তাটো লেফ্ট চাইডে গ'লে চানমাৰি তানমাৰি যাব পাৰি আৰু নুনমাটি তিনিআলি নোপোৱাৰ আগতে তেওঁলোক ক'লে যে অকণমান লেফ্ট চাইডে যাব অকণমান আগত ৱাইন শ্বপ এখন আছে ত' ৱাইন শ্বপৰ মানে বস্তু এনেকৈ এটা লৈ কেনে এনেকৈ ওলাই গুচি যাম এটা পাৰ্ক আছে ন নুনমাটিত এনেকৈ সোমাই কিনে বাছ ষ্টপৰ ইফালেদি সোমালে আকৌ নেপালী চক ওলোৱা ৰাস্তাটো মই কৈছোঁ যে আপুনি এড ষ্টপ দিব লাগিব এড ষ্টপ দিলেহে মই যাব পাৰিম নহ'লে মই যাব নোৱাৰিম তেওঁলোক মানে একদম গৰ্জি উঠিছে যে আমি এনেকৈয়ে যাওঁ বোলে এনেকৈ যোৱাৰ কি ছিষ্টেম চ' সেই কথাতে কৈছোঁ যে আমাৰে ভুল আছে আমাৰ যিখিনি মানুহ আছে সেইবিলাক মানুহৰে ভুল আছে যে আমি সেই চান্সটো দিওঁ সেই চান্সটো দিয়াৰ কাৰণে মানে কি হয় প্ৰব্লেম হয় আমাৰে মুঠতে কমাৰ্চিয়েল ভেহিকেল যিখিনি আছে তেওঁলোক মানে ব্যৱসায়ী কৰেতো যে ইনকামৰ কাৰণে কামখিনি কৰি আছে তাত মানে কি হয় সময়খিনি যদি গুচি যায় হাতৰ পৰাতো ইনকাম কেনেকৈ কৰিব এইটো ধৰক ভাড়াটো ধৰক 5 মিনিট গ'ল ইয়াতে আৰু এটা ভাড়াটো ক'ৰবাত 10 মিনিট এটা হেৰালে সেনেকৈ কৰি দিনটোত যদি ধৰক আধা ঘণ্টা 1 ঘণ্টা অকল এনেকুৱা ৰখাতে ভাড়াগিলা কিছুমান মিলাই কেনে যদি এনেকৈ টাইমবিলাক ৱেষ্ট কৰি দিয়ে চ' তেতিয়া আমি কি ভাড়া মাৰিম আৰু এনেকুৱা নহয় যে একেবাৰে আমি বহুত টকা ইনকাম কৰিছোঁ বহুত টকা আমাৰ জমা হৈ আছে এনেকুৱা চিষ্টেম নহয় ন যাৰে যিমান টকা নাথাকক কিয় মুঠতে সময় চবৰে মূল্য আছে চ' সেই সময়ৰ মূল্য বুজিব লাগে মানে কথাটো এনেকুৱা কৈছোঁ যে মানে যদি সেনেকৈ এক্সট্ৰাকৈ যাব খোজে চ' তেনেকুৱা অপশ্যন আছে অনলাইনত যে এড ষ্টপ দি দিব পাৰে যদি ইফালে অলপমান যাব আছে তেতিয়াহ'লে এড ষ্টপ এটা দি দিয়ক তেতিয়াহ'লে সিফালে গৈ কেনে আকৌ তেনেকৈ গুচি যাব পাৰিব চ' সেইটো হ'ল কথা কিন্তু তেওঁলোক বুজি পোৱা নাই মই বহুত বুজাইছিলোঁ 3জনী ছোৱালী আছিলে মানে ৱাইন শ্বপলৈকে যাব দিছিলে আজিকালি সেইটো কালৰ দিন গ'ল এতিয়া নতুন কালৰ যোনটো জেনজি কাল চলি আছে সেই জেনজি কালৰ মানে আজিকালি খাৱাটোতো নকয় বাৰু কি খায় কি নাখায় চ' সিফালে লৈ যাব দি আছিলে মই সেইকাৰণে মই চিধা কৰিছোঁ নাযাওঁ মই তেনেকৈ নোৱাৰিম এড ষ্টপ দিব লাগিব তেতিয়াহে মই যাব পাৰিম চ' এনেকৈ অলপ লাগিলে আৰু কথাবিলাক লাগি আছে মই কৈছোঁ মই ছিষ্টেমত চলোঁ ছিষ্টেমতে চলিম আপোনালোকে যদি যাব ইচ্ছা আছে তেতিয়াহ'লে এড ষ্টপ দিয়ক তেতিয়াহ'লে নহ'লে মই যাব নোৱাৰিম চ' তাৰমানে কি হৈছে আজিকালি বহুতে তেনেকৈ ৰখাই মানে হেৰি কৰি আছে আৰু মই ক'ব বিচাৰোঁ যাওক প্ৰব্লেম নাই কিন্তু এটা ছিষ্টেমেটিকত গ'লে ভাল আৰু যেনে এড ষ্টপ দি দিয়ে তেতিয়া যাব পাৰি আৰু সুবিধা হয় আৰু সেয়ে আৰু অলপমান লাগিছিল গ'ল আৰু বেহেজ চেহেজ কৰিলে অলপ ইমান মোৰ ক'ব ইচ্ছা নাই যোনটো ছিষ্টেম আছে সেই ছিষ্টেমতে চলক আৰু তেনেকৈ মাৰিলোঁ 2-4টামান মাৰি উঠি আহি পালোঁ শিলপুখুৰী এতিয়া শিলপুখুৰীত আছোঁ শিলপুখুৰীৰ ভিতৰত যোনটো মানে চেনিকুঠি যোৱা ৰাস্তা সেইফালে চেনিকুঠি যোৱা ৰাস্তা আৰু পিছফালে আছে মোৰ শিলপুখুৰী চ' এনেকৈ ৰখি আছোঁ এতিয়া অহা নাই
যাব লাগে মই ঘৰত মানে 9টামানত ঘৰ যাম বুলি ভাবিছিলোঁ এতিয়া 2টা মাৰিব আছে 2টাটো চাওঁ কেতিয়া কি মিলে সৰু সুৰা হ'লেও মিলাই কিনে যাব লাগিব আৰু অপেক্ষা ইফালে চাৰ্জ আছে কিমান 40% টাইম হৈছে 8:26 এইবাৰৰ পৰা হ'ব শান্তি গাইজ লাষ্ট ভাড়া একদম মই আছোঁ বৰ্তমান মডাৰ্ণ স্কুলৰ কাষত আৰু এটা লাগিছে মডাৰ্ণৰ পৰাই চাগে হয়তো এইটো গলিত আছে নেকি ক'ৰবাত নাজানো মুঠতে আহি আছে বুলি কৈছে আৰু লাষ্ট ভাড়া মাৰি দিওঁ এটা লগা আছিল এটা আনিলোঁ হেৰিৰ পৰা চানমাৰীৰ পৰা মডাৰ্ণৰ কাষতে আকৌ মডাৰ্ণৰ পৰাই লাগি গৈছে এইটো যাব আকৌ ক'তবা আগৰ ফালে আহিছে ৰ'ব মানে চিনাকি পথৰ ফালে না ক'ৰবাত এইখিনি দেখাল বঢ়িয়া সৰু ভাড়া লাষ্টতো লাগি গৈছে ধুনীয়া আৰু কি ক'ম আৰু 9:20 মানলৈকে হৈ যাব ঘৰ 9:30 যাম চবলক ভাড়াটো মাৰি শেষ কৰোঁ আৰু আজিৰ দিনটো সমাপ্ত কৰি দিবা আৰু এই মোবাইলটোৰ গাইছ এই চুইচটো বেয়া হৈছে আৰু একবাৰ টিপিলে ইয়াৰ কাম নেদে কেতিয়াবা কেতিয়াবা নেদে এতিয়া দেখাই আছোঁ কাৰণে মানে দি আছে নহ'লে নেদে কাম এইয়া এইটো প্ৰব্লেম চ' গাইজ ফাইনেলি আহি পালোঁ ঘৰ এতিয়া দিওঁ ইয়াক চাৰ্জত তাৰপিছত আজিৰ লেখাটো শেষ মানে ডেইলি এটাই কাম থাকে এইটো খালি ওলোৱা সোমোৱা প্লাগ ইন প্লাগ আউট চাৰ্জ দিয়া শেষ কৰা সেয়ে কাম বঢ়িয়াকৈ দি দিওঁ এই শব্দটো উঠিলে গম পাই যাওঁ আৰু বাকী এটাতো গ্ৰীণ জ্বলি থাকে এইটো ৰঙা জ্বললে কিন্তু সাৱধান চেক কৰি চাব একবাৰ চ' মোবাইলটো আছে ইয়াত লক ইয়াত চ' কিলোমিটাৰ 0 হৈ গৈছে কিবা নিজে নিজে ক'ৰবাত দাবা খাই কিবা হৈছে 0 হৈ গৈছে মুঠতে 25% মান আছে ঘৰ আহিবলৈকে এতিয়া টোটেল আৰ্নিং কিমান হ'ল চাওঁ ৰ'ব বৰ বকে এইটো ইয়াত মাৰিছোঁ 2276 আধা ইংলিছ আধা অসমীয়া প্লাছ ওপৰত মাৰিছিলোঁ 484 আজিৰ হ'ল এইখিনি ইনচেণ্টিভ দিয়াৰ কাৰণে মানে কি হ'ল 500 আৰু সিফালে আহি গ'ল নহ'লে মানে সেইটো কম হ'লে 500 কম হ'লে মানে 2200 মান হ'লে হয় বাকী গাড়ীটো চাৰ্জেই হৈছে টেনশ্যন নাই আৰু এতিয়া কালিৰ কাৰণে এতিয়া আৰু কি ক'ম আৰু গুড নাইট আৰু শেষ কৰি দিওঁ খেলাখন ইয়াতে বাকী কালি লগ পাই আছোঁ আৰু এতিয়াতো ওলামেই আৰু পূৰা কণ্টিনিউ ঘূৰা ফুৰাই হওক কিবা হওক চব পাব আৰু এতিয়া কণ্টিনিউ পূৰা দিম বহুত এছ কৰিলোঁ বাহিৰা দুনিয়া এতিয়া অলপ নিজৰ দুনিয়া এছ কৰিম চবলক আৰু এতিয়া শুবা টাইম আহি গৈছে বাকী কাৰ কি কেনেকুৱা ইনকাম চলি আছে অলপমান কমেণ্টত যদি পাৰে জনাই দিব কেনেকুৱা কি আৰ্নিং কৰি আছে আৰু মাহলটো কেনেকুৱা চলি আছে চব জনাব আৰু নেকি অহাকালি খালি বৰষুণ নিদিলে হ'ল নহ'লে গেলাই গৈছে একদম শুকুৱাই পৰা নাই চোতাল